নমস্কাৰ বন্ধুসকল, আজি মোৰ ইউটিউব চেনেলৰ যোগেদি আমি গহপুৰৰ এজন প্ৰতিভাৱান সাংবাদিক পৰাগ শইকীয়াৰ ঘৰত আহি উপস্থিত হৈছোঁ। তেওঁ কেৱল সাংবাদিকেই নহয়, তেওঁ অসম মেডিকেল কলেজ শিলচৰৰ ফাৰ্মাচীৰ এগৰাকী ষ্টুডেণ্ট। গতিকে তেওঁ যিখিনি সামাজিক কাম কৰিছে বা যিখিনি সমাজৰ হৈ কবিতাৰ আদিকে ধৰি সাহিত্য চৰ্চা যিখিনি সৰুকালৰ পৰা কৰি আহিছে আৰু সৰুকালৰ পৰা তেওঁ পঢ়া শুনাত যিখিনি পাৰদৰ্শিতা আছিলে তাৰ যোগেদি ডুবিয়া অঞ্চলত যেনেধৰণে প্ৰতিভাতি কৰিছে তাক লৈ আমি গৌৰৱ কৰোঁ, আমি গহপুৰবাসীয়ে গৌৰৱ কৰোঁ। আহকচোন তেওঁৰ পৰা জানিবলৈ বিচাৰিম। নমস্কাৰ। নমস্কাৰ। আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু বিশেষকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ সৰু জীৱন কেনেকৈ আৰম্ভ হৈছিলে, ক'ত আমি পঢ়া শুনা কৰিছিলোঁ? মই ক'ব বিচাৰিছোঁ প্ৰথমতে তোমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ সকলো ৰাইজকে। যিহেতু তুমি মোৰ বহুত এজন ভাল বন্ধু, লগতে এজন দাদা, বহুদিনীয়া তোমাৰ মোৰ সম্পৰ্ক, অৰ্থাৎ আজি আহিলা কিছু কথা পাতিম বুলি ক'লা মোৰ লগত। মই ক'লোঁ হ'ব, কথা পাতিব বিচাৰিছোঁ, আজি কাম নাই তেনেকুৱা, ঘৰতে আছোঁ। এতিয়া কথা হ'ল, মোৰ শিক্ষা জীৱন প্ৰথম মোৰ ঘৰৰ সন্মুখৰ ডুবিয়া মজলীয়া বিদ্যালয় বুলি কয়, তাতে মই ৪ৰ্থ শ্ৰেণীলৈকে মই অধ্যয়ন কৰিলোঁ। তাৰপৰা মই মোৰ নিকটৱৰ্তী স্কুল আছিলে ডুবিয়া গাৰ্লছ হাইস্কুল, নামটোৰ কাৰণে চবেই ভাবিব পাৰে, কিন্তু তাতে আমাৰ বইজো আছিলে, তেতিয়া বইজ আছিলে, বইজ গাৰ্লছ দুইখিনি আছিলে। তাৰপিছত তাতে মই ক্লাছ 10লৈকে তাতে অধ্যয়ন কৰিলোঁ। তাৰপৰা পাছ কৰিলোঁ, মেট্ৰিক পাছ কৰাৰ পিছত মই হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই তাতে ছায়েন্সৰ বিজ্ঞান শাখাত মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পাছত মই হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিলোঁ। পাছ কৰাৰ পাছত মই ছয়দুৱাৰ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিলোঁ পদাৰ্থ বিজ্ঞানৰ মেজৰ লৈ। আৰু তাৰ পাছতেই মই তেনেদৰে সংবাদ জগতত জড়িত হ'লোঁ। আৰু তাৰপিছত বৰ্তমান মই অধ্যয়ন কৰি আছোঁ শিলচৰ যি চিকিৎসা মহাবিদ্যালয়, শিলচৰ মেডিকেল কলেজত মই বৰ্তমান এজন ফাৰ্মাচিষ্ট হিচাপে অধ্যয়ন কৰি আছোঁ। বৰ্তমান মই 2য় বৰ্ষৰ ছাত্ৰ, মই এয়াই শিক্ষা জীৱন। হয়, আজি বহুত ভাল লাগিলে এখেতৰ বিষয়ে বহুত কথা জানি পেলাই, আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আমি আগবাঢ়িছোঁ। আপুনি যেনেধৰণে এতিয়া সংবাদ সেৱা কৰিবলৈ আগবাঢ়ি গ'ল, এই ক্ষেত্ৰত আপোনাৰ প্ৰধান অনুপ্ৰেৰণা কোনে যোগাইছিলে? আপুনি কেনেধৰণে গম পালে যে এইটো সংবাদ সেৱা বৰ থাকিলে বহুত ভাল হয়, এখন সুন্দৰ পৃথিৱী আছে সংবাদ সেৱাৰ লগত জড়িত হৈ আছে, এই কথাখিনি আপোনাক কোনে জনাই দিলে? মানে এই কথাটো ক'বলৈ গ'লে কিছু কথা আমি অলপ পিছুৱাই যাব লাগিব, 2017 চনমানলৈ পিছুৱাই যাব লাগিব। যিহেতু সংবাদ জগতৰ কথাই তুমি সুধিলা, সংবাদ জগতখনত ইমান জড়িত নাছিলোঁ মই, মোৰ মনো নাছিলোঁ। সৰুতে হেঁপাহ তেনেকুৱা সৰুতে মোৰ নাছিলে, কিন্তু মোৰ এনেকুৱা হেঁপাহ আছিলে, ধৰি লওক মই বাতৰি কাকত সৰুৰ পৰা মই পঢ়িছিলোঁ, বাতৰিসমূহ নিয়মীয়াভাৱে ঘৰত লৈছিল, ৰংমন, সঁফুৰা ইত্যাদি আলোচনীসমূহ মই পঢ়িছিলোঁ। তাৰ সমান্তৰালভাৱে 9মান শ্ৰেণী অধ্যয়ন কৰি থকা সময়তে মই বিভিন্ন সাধু, প্ৰবন্ধ, পৌৰাণিক কিছুমান তত্ত্বৰ মানে যিখিনি মহাভাৰতৰ কথা সেইখিনি কৰি এখন কিতাপ যুগুতাইছিলোঁ, পোহৰৰ জিলিকনি নামেৰে অধ্যয়ন। সেইখিনি লিখি উলিওৱাৰ পাছতেই মই 2011 শ্ৰেণীত অধ্যয়ন কৰি থকা সময়তে মই 2খনকৈ কিতাপ লিখি উলিয়াইছিলোঁ। এখন মোৰ নিজৰ অঞ্চলটোৰ, ডুবিয়া অঞ্চলটোৰ মই তথ্যভিত্তিক ইয়াৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, অন্যান্য যিসমূহ ক্ষেত্ৰত ইতিহাসটো মই দাঙি ধৰিবলৈ মই চেষ্টা কৰিছিলোঁ তথ্যভিত্তিক ক্ষেত্ৰত। তাৰপিছত মই এখন কিতাপ অধ্যয়ন কৰিছিলোঁ, যিহেতু ময়ো তেতিয়া শিশুসুলভ আছিলোঁ, সৰু আছিলোঁ তেতিয়া সেই সময়ত থকাতে শিশুসকলক মই দেখোঁ বা শিশুসকলৰ ওপৰত মই এখন কিতাপ লিখিছিলোঁ, শিশুৰ বিকাশত পিতৃ মাতৃৰ ভূমিকা বুলি। তেনেদৰে মই কিতাপ বা সাহিত্য সভা, মইনা পাৰিজাতৰ লগত মই বিশেষভাৱে জড়িত হৈ আছিলোঁ। আৰু তাৰ সমান্তৰালভাৱে কিছুমান মই প্ৰবন্ধ কিতাপ পত্ৰত মই লিখা আৰম্ভ কৰিছিলোঁ। তাৰ সমান্তৰালভাৱে 2017 চনৰ কথা মই সবিশেষ লিখিছোঁ, যিহেতু নিৰপেক্ষ গহপুৰৰ 2020 বৰ্ষত যিখন আমাৰ 3য় বৰ্ষপূৰ্তি অনুষ্ঠান আছিলে, তাতে এখন কিতাপ আমাৰ নিৰপেক্ষ গহপুৰৰ এখন স্মৃতি গ্ৰন্থ ওলাইছে। তাতে সবিশেষ কথাখিনি সম্পূৰ্ণৰূপে লিখা আছে। যদি অধিক জানিব বিচাৰে এই কিতাপখনৰ পৰাই সকলো কথা জানিব পাৰিব। 2017 চনৰ কথা, সেই সময়ত বিভিন্ন ধৰণৰ কিতাপ লিখা মেলা কৰি থকা সমান্তৰালভাৱে সংবাদ মাধ্যমত তেনেকৈ জড়িত হোৱা মন নাছিল। তেনেকুৱা সময়তে প্ৰথম মই এটা গ্ৰুপ খুলিছিলোঁ, নিউজ টুডে ডুবিয়া নামৰ এটা গ্ৰুপ খুলিছিলোঁ। তাতে সেইটো প্ৰথম পদক্ষেপ আছিলে, সংবাদ মাধ্যমৰ প্ৰথম পদক্ষেপ। তাত মই কি কৰিছিলোঁ, মানে গহপুৰৰ যিখিনি
মানে সাধাৰণতে দুবিয়াৰ যিখিনি বাতৰি প্ৰকাশ হয় বাতৰি কাকতত, ধৰি লওক বিপুল দাৰ নিয়মীয়া বাৰ্তাত যিখিনি বাতৰি প্ৰকাশ হয় বিয়েনকা হাজৰিকা ছাৰৰ বা অন্যান্য প্ৰতিদিনত যিসমূহ সেই সময়ত মই চিনি নাপাওঁ তেখেতলোকক, অকল মই বিপুল কুমাৰ দিহিঙীয়াকে তেতিয়া চিনি পাওঁ মানে পেপাৰৰ সাংবাদিক হিচাপে, আৰু তেখেতসকলৰ নিউজবিলাক মই ফটো মাৰি সেই যিটো গ্ৰুপ আছিলে হোৱাটছআপ গ্ৰুপ ফেচবুক গ্ৰুপ আছিলে গ্ৰুপটোত মই আপলোড কৰিছিলোঁ। সেয়া প্ৰথম আৰম্ভ। তাৰপিছত পৰৱৰ্তী সময়ত মই তেনেকৈ ছয়দুৱাৰ কলেজত যেতিয়া মই প্ৰথম বৰ্ষৰ ছাত্ৰ আছিলোঁ সেই সময়ত মই সম্পূৰ্ণ কথা গোটেই কিতাপখনত লিখা আছে তাই নিৰপেক্ষ গপুৰ আৰম্ভ কৰিছিলোঁ মোৰ কেইজনমান সতীৰ্থ বন্ধু লৈ। তাৰ ভিতৰত প্ৰথম বন্ধু হিচাপে আছিলে মোৰ সেই সময়ৰ ভাল বন্ধু ৰবীন, পৱন, তেনেকৈ কৰি অভিজিত, পলাশ, হেমন্ত, বিপ্লৱ, এনেকৈ কৰি প্ৰথম পৰ্যায়ত আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ আৰু বহুত নাম আছে মই সবিশেষ এই কিতাপখনত লিখা আছে। তেনেধৰণে মই প্ৰথম নিৰপেক্ষ গপ আৰম্ভ কৰিলোঁ আৰু সেই সময়ত বৰ্তমানৰ নিয়মীয়া বাৰ্তা অৰ্থাৎ নিউজ লাইভৰ তথা গপু হেডলাইন্সৰ মূল প্ৰকাশক নৱজিৎ শইকীয়াৰ তত্বাৱধানতে প্ৰথম সাংবাদিক সেৱাৰটো মানে আৰম্ভণিৰ কৰাৰ মানে প্ৰথম সেয়া আৰম্ভণি বুলি ক'ব লাগিব। মানে সংবাদ জগতৰ বাততিয়া আপোনাৰ অনুপ্ৰেৰণা দিয়া বিশেষকৈ নৱজিৎ দা আছিলে। বিশেষকৈ মই দুজন নাম ল'ব লাগিব সেই সময়ত নৱজিৎ দা আছিলে বা বাততিয়া আছিলে, কিন্তু পৰৱৰ্তী সময়ত কিছুদিনৰ পিছতে মই যিহেতু বিয়েনকা হাজৰিকা ছাৰ আছে লগতে মানে সেই দুজনৰ নাম ল'ব লাগিব। দুইজনৰ পৰাই মানে প্ৰথম সংবাদ সেৱাৰ মানে আৰম্ভণি হৈছে। কিন্তু এইখনতে এটা কথা কওঁ মানে প্ৰত্যেকটো কথা মানে হেৰিয়তে আৰম্ভণিতে কিন্তু কোনোবা এজন গুৰু বা কোনোবা এটা মানে সুযোগ পাব লাগিব, ধৰণে কোনোবাই আগবঢ়াই দিব লাগিব। আৰু সেই মৰ্মে মই স্নাতক প্ৰথম বৰ্ষৰ পৰা মানে তৃতীয় বৰ্ষলৈকে স্নাতকৰ তৃতীয় ষান্মাসিকলৈকে মই সম্পূৰ্ণৰূপে নিৰপেক্ষ গপুৰ মই সম্পূৰ্ণৰূপে চলাই গ'লোঁ আৰু নিউজ টুডে দুবিয়াটো মানে কিছু পৰিমাণে স্থগিত কৰিলোঁ আৰু মই বিভিন্ন ধৰণৰ তাত নিৰপেক্ষ গপত যিখিনি কৰোঁ সেইখিনি শ্বেয়াৰ কৰোঁ সেই গ্ৰুপটোত। আৰু তেনেধৰণে মোৰ সংবাদ মাধ্যমটোৰ লগত মই সম্পূৰ্ণৰূপে জড়িত হৈ পৰিলোঁ। সেইখিনি মোৰ সংবাদ মাধ্যমৰ প্ৰথম বাটকটীয়া বুলি ক'বলৈ গ'লে মই নৱজিৎ শইকীয়া আৰু মই বিয়েনকা হাজৰিকা ছাৰ আৰু লগতে মোৰ দুজন মোৰ বন্ধু, বিশেষকৈ মই এইখনতে ল'ব লাগিব। বিপ্লৱ পৰৱৰ্তী দুমাহমানৰ পিছত বিপ্লৱত আহিছে বা হেৰি আহিছে, কিন্তু প্ৰথমতে মই অভিজিত, পলাশ, পৱন, ৰবীনক লৈ মই প্ৰথম কিন্তু নিৰপেক্ষ গপুৰটো প্ৰথম শুভাৰম্ভটো কৰা হৈছিল। আৰু সেই কথা মই লিখা হৈছে যিহেতু নিৰপেক্ষ গপুৰ কিতাপভাৱে মই গোটেই কথাখিনি লিখা আছে। আৰু বিশেষকৈ গহপুৰ অঞ্চলৰ বিভিন্ন ব্যক্তিক লগ পাই থকা হয় যিহেতু সদতে, গতিকে এইখনত সেইখিনি কথাই প্ৰমাণ কৰে যে গহপুৰখনৰ উন্নতিৰ কাৰণে কাম কৰিবলৈ বহুত মানুহ আছে, বহুত মানে হেঁপাহ আছে আৰু বহুত মানে কৰিও আছে নিশ্চয়। গতিকে এই ক্ষেত্ৰত আপোনালোক যিখিনি কৰণীয় কৰি গৈছে আমাৰ অনুষ্ঠানৰ পৰা ধন্যবাদ কৈছোঁ। আৰু বিশেষকৈ এটা কথা জানিবলৈ বিচাৰিলোঁ, বৰ্তমান সংবাদ জগতখনত যিখিনি হ'বলৈ গৈ আছে, আজি হঠাৎ এটা পৰ্টেল সৃষ্টি হ'ল, কাইলৈ এটা সৃষ্টি হ'ল, এনেকুৱা পৰ্টেলত মানুহ আছে যি অসমীয়া ভাষাত শুদ্ধকৈ ক'ব নাজানে, সেইটো সংবাদ কোৱাৰ ক্ষেত্ৰত কেনেকুৱা হৈছে বুলি আপোনাৰ মতামত? মানে এই কথাটো ক'বলৈ গ'লে মই নিজে প্ৰথমতে ফেচবুকেই খুলিছিলোঁ মই, কিন্তু তাৰ সমান্তৰালভাৱে মই এখন কাকততো লিখিছিলোঁ। মানে মোৰ লিখাটো সৰুৰ পৰা প্ৰৱণতা আছিল যে দৈনন্দিন বাৰ্তা নামৰ এখন কাকত মাধ্যমৰ লগত মই জড়িত হৈ পৰিছিলোঁ আৰু তাত মই বিভিন্ন লেখাসমূহ লিখিবলৈ মই আৰম্ভ কৰিছিলোঁ। আৰু সেই লেখাৰ ক্ষেত্ৰত মোৰ বিয়েনকা হাজৰিকা ছাৰ বা পৰৱৰ্তী সময়ত ৰমেন দা, ৰাজীৱ দা ইত্যাদি কৰি যিখিনি সংবাদ মাধ্যমৰ লগত বৰ্তমান যিখিনি সংবাদ জগতৰ সংবাদ জগতৰ যিখিনি ব্যক্তিৰ সংবাদ সেৱা আগবঢ়া আছে প্ৰত্যেকজনৰ সান্নিধ্যলৈ মই আহিছিলোঁ। সান্নিধ্যত অহাৰ পিছত তেওঁলোকৰ পৰা কিছু জ্ঞান মই ল'বলৈ চেষ্টা প্ৰত্যেক দিনে কিবা এটা নহয় কিবা এটা ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু মোক সহায় কৰিছে। এইটো কথা মই ক'বই লাগিব, খুব কম দিনৰ ভিতৰতে কিন্তু মোক গহপুৰৰ যিসকল সংবাদ জগতৰ লগত জড়িত মানুহ খুব কম দিনৰ ভিতৰত মোক কিন্তু সকলোৱে মৰম কৰিছে আৰু সকলোৱে মোক নিজৰ সপোন বুলি ভাবি মোক কিন্তু প্ৰত্যেকটো বস্তু কিবা এটা ভুল কৰিলে ফোন কৰি সহায় কৰে। মোক ভুৱন দাই বহুখিনি সেইখিনি ক্ষেত্ৰত মোৰ জীৱনত সেইখিনি মানুহ সহায় কৰিছে। কিন্তু এটা কথা মই এইখনতে ক'ম, বা সেই সময়ত যেতিয়া আমি নিৰপেক্ষ গপুৰ আমি আৰম্ভ কৰিছিলোঁ বহুত বিতৰ্কিত অৱস্থা সৃষ্টি হৈছিলে। সেইখিনি কথা বস্তুটা হঠাৎ সৃষ্টি হ'লে সেই বস্তুটা প্ৰতিক্ৰিয়া থাকেই আৰু প্ৰতিক্ৰিয়া থকাৰ কাৰণেই আজি ক'ব পাৰোঁ মই এটা অসমৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমত মোৰ সতীৰ্থ দুজন, অসমৰ এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমত আমি তিনিজন বৰ্তমান কৰ্মৰত। তিনিখনকৈ আমি ৰাইজে আদৰি লৈছে। এতিয়া মূল বিষয়বস্তুটো হৈছে আমি যিহেতু মই বেলেগক কথা মই কেতিয়াও আলোচনা কৰিবলৈ নাযাওঁ, মই কামটো কৰি আছোঁ। মই যেনেদৰে কাম সেৱা আগবঢ়াব বিচাৰিছোঁ, সংবাদ মাধ্যম এনেকুৱা এটা বস্তু যিটো বস্তু মই এজন সাংবাদিক হিচাপে বা কিবা হিচাপে মই কাম কৰাৰ বাদেও মোৰ কিন্তু প্ৰবল ইচ্ছা আছে ৰাইজৰ সমস্যা এটা, ৰাইজৰ
দুৰ্দশা এটা সম্পূৰ্ণৰূপে উত্থাপন কৰাটোহে মোৰ প্ৰথম কৰ্তব্য আৰু প্ৰথম ইচ্ছা সেইটোৱে। মোৰ মানৱ সেৱা বা তেনেকুৱা ধৰণৰ কৰ্ম কৰিবলৈ যিটো মন আছে, যিহেতু মই সমাজখনৰ উন্নয়নৰ কিবা এটা ভুল দেখিছোঁ, মই কথাটো ক'বলৈ মন আছে। মই বিশেষ সূত্ৰে গম পাইছিলোঁ আপুনি বিভিন্ন ধৰণৰ দুখীয়া মানুহক সহায় কৰিছে। হয়, আপোনাৰ অঞ্চলটো কৰিছে, আপুনি বিভিন্ন ধৰণৰ ছেটেলাইট চেনেলত যোগাযোগ কৰি পেলাই বিভিন্ন দুখীয়া মানুহক সহায় কৰিছে। হয়, তাৰ বিষয়ে অকণমান ৰাইজক জনাম। মই কথাটো শেষ হোৱা নাই। যিহেতু মই ক'লোৱেই যে সেই কথাখিনি যে মই মানুহৰ হৈ কিবা এটা কৰিবৰ কাৰণে মই সংবাদ মাধ্যমৰ সেই যোগেদি মই জড়িত হ'লোঁ। জড়িত হোৱাৰ পিছত মই এইখিনি কামতহে মই বেছি গুৰুত্ব দিম, যে কোনোবা এটা সমস্যা যদি মোৰ যোগেদি কাৰোবাৰ জীৱনত যদি কিবা এটা অৱদান সহায় হয়, সেই কৰিবলৈ কিন্তু মই অহৰ্নিশে প্ৰচেষ্টা কৰোঁ। আপুনি সুধিছিলে প্ৰথমতে যে বহুত পৰ্টেল হৈছিলে, পৰ্টেল বহুত হৈছে, সেয়া ভাল। সময়ৰ আহ্বান মৰ্মে সকলো হ'ব। আমিও নৱপ্ৰজন্মৰ হিচাপে, নতুন সাংবাদিকতা হিচাপে ময়ো এতিয়া পৰ্টেলৰ লগতেই মই জড়িত হৈ আছোঁ। কাজিয়া লগাও দেখা যায়, দুজন সাংবাদিকে মাৰপিট কৰে। সেইখিনি কথা ক'ব নাযায়, সেইখিনি সম্পূৰ্ণ ব্যক্তিগত, সেই মানুহজনৰ ওপৰত নিৰ্ভৰ কৰিব। কোন পৰ্টেলত কৰে, কোন সংবাদ মাধ্যমত কৰে, সেইটো নহয়। এইটো সংবাদ সেৱাৰ কাৰণে অশনি সংকেত, অশনি সংকেত নহয়, তেওঁলোকৰ ব্যক্তিগতভাৱে সংবাদ সেৱাটো আজি পৰ্টেল অসমত বহুত ভাল পৰ্টেল, ইণ্ডিয়াত বহুত ভাল পৰ্টেল তেনেকৈ চলি আছে। তেনেকৈ ছেটেলাইট চেনেলখিনিও এতিয়া পৰ্টেল আকাৰেও ছেটেলাইট পৰ্টেলো চলি আছে, চলিব। কিন্তু তাৰ যি মানে ভালৰ মাজত বেয়াটো থাকিবই, আৰু সেই কথাখিনি আমি কিন্তু মতামত আগবঢ়াব নোৱাৰোঁ। কি কাৰণে নোৱাৰোঁ? এইকাৰণে নোৱাৰোঁ যেন সেইখিনি তেওঁলোকৰ ব্যক্তিত্বটো তেওঁলোকে তেনেকৈ ভাবিছে। আজি আমাৰ গহপুৰত তেনেকুৱা এটা পৰিৱেশ কিন্তু সূচনা হোৱা নাই। মানে আমাৰ সকলোৱে এতিয়াও নাই, সকলোৱে এটাই মন, আমি ৰাইজৰ সেৱা কৰিব লাগে, মিলা প্ৰীতি মাজত এটা সমন্বয়ন সৃষ্টি কৰিব। মেইন কথা সেইটোৱে। হয়, আপোনাক এই প্ৰশ্নটো সুধিছিলোঁ, অকণমান ক'ব। ৰাইজক আপোনাক সহায় কৰা বিভিন্ন দেখিছোঁ, দুখীয়া মানুহজনক, সেইটো অকণমান ক'ব। মানে ৰাইজৰ দুখীয়া নহয়, মোৰ সেইটো কৰ্ম। এতিয়া মই এটা ঘৰ এটা পোৱা নাই এজন ব্যক্তিয়ে, বহুত ঘৰত টিঙত দি পানী পৰি আছে, বহুত দৰিদ্ৰ পৰিয়ালৰ মানুহ ঘৰ। মই জানো ঘৰটো চেংচন হৈ ঘৰটো গভৰ্ণমেণ্টৰ পৰা, পঞ্চায়তৰ পৰা পোৱালে এটা সময় প্ৰয়োজন হ'ব। কিন্তু আমি যেতিয়া নিউজটো দেখিলোঁ বহুত বেয়া অৱস্থাত, মোৰ হৃদয়ে ক'লে মানুহজনক মোক সহায় কৰিব লাগে, ইমিডিয়েট আমি ঘৰ এটা তৈয়াৰ কৰি দিব লাগে। তৈয়াৰ কৰি দিওঁ। তাৰ পৰৱৰ্তী পৰ্যায়খিনি কিন্তু আমি আমাৰ নিউজৰ আকাৰে 4-5 বাৰ নিউজটো বজাই আমি কি কৰোঁ, সেই বস্তুটো আমি সমাধানৰ ক্ষেত্ৰত আমি সেইটো মানে মোৰ মানৱীয়তাৰ দৃষ্টিয়ে মই কিছু কাম কৰোঁ, হয়, কিন্তু মোৰ কৰ্তব্যটোৱে কিন্তু সেই কামটো কৰাৰ মোক এটা মানে সকলোৱে এটা অধিকাৰ আছে যে বস্তুটো দেখাব পৰা, যে মানুহজন এনেকুৱা হৈ আছে, মানুহজনৰ বেমাৰ হৈছে, যদি কোনোবাই আপুনি সহায় কৰক। সেইখিনি আমাৰ যিহেতু এটা আছে, আমাক দিছে, ৰাইজে দিছে, সেইখিনি আমাক, সেইখিনিহে কৰোঁ। কিন্তু মই কেতিয়াও নকওঁ যে এইখিনি মই ভাল পাই কৰিছোঁ বা এইখিনি মোৰ সম্পূৰ্ণৰূপে নিজাববীয়া প্ৰচেষ্টাত কৰিছোঁ, তেনেকুৱা কথা নহয়। ভাল লাগে, আৰু সেই হিচাপে সংবাদ মাধ্যমত জড়িত, সংবাদ মাধ্যমৰ কামেই হৈছে সেইটো, আৰু মই সংবাদ মাধ্যমৰ কামটোহে মই সুচাৰুৰূপে কৰিছোঁ। ইয়াত মোক কোনো ব্যক্তিগতভাৱে মই কিন্তু কোনো কৰিবলৈ নাই যোৱা, মোক কৰ্তব্যটোহে মই কৰিছোঁ। বিশেষকৈ বিভিন্ন ক্ষেত্ৰত গহপুৰৰ সাংবাদিকসকলে দুখীয়া মানুহৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰে। হয়, তো সেইদিনা চন্দামাৰীত যি যেনেকৈ হাবিৰ মাজত তেনেকৈ এঘৰ মানুহ আছিলে, তেওঁলোকে হাবিৰ মাজত তুলনীয়াবলৈ দি গৈছিলে। তাত গহপুৰৰ যিসকল সাংবাদিকে সহায় কৰিলে, তেখেতসকলক এই অনুষ্ঠানৰ যোগেদি বিশেষকৈ ভুৱন দা, ভাস্কৰ দা আৰু কলা ফুকনৰ পৰা ধৰি হেমন্ত বৰুৱাকে মই স্বাগতম জনাইছোঁ, অশেষ শ্ৰদ্ধা জনাইছোঁ। আৰু চৰকাৰলৈ এটা বাৰ্তা দিব বিচাৰোঁ যে যিখিনি মানুহ অতি দুখীয়া, কাৰোবাৰ গাফিলতি দোষতো থাকি যাব পাৰে বা ছিষ্টেমটো ভুলৰ কাৰণে থাকি যাব পাৰে, সেই দুখীয়া মানুহখিনিক এটা ঘৰ দিব লাগে। নে কি কয়? কথাটো এনেকুৱা ধৰণৰ, মানে মই এটা কথা ক'ব বিচাৰোঁ, বঞ্চিত মানুহখিনিক চৰকাৰী ঘৰতো তেওঁলোকে প্ৰাপ্য। মানে এনেকুৱা হয়, চৰকাৰে যিমান পাৰে সিমান দিবলৈ চেষ্টা কৰে। অপ্ৰিয় হ'লেও সত্য কথা। চৰকাৰে এটা আৱাসগৃহ দৰিদ্ৰ পৰিয়ালটোক কোনোবাই দিবলৈ মন থাকে, আৰু নিজৰ অঞ্চলটো উন্নয়নৰ কথা প্ৰত্যেকগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে হওক, জনপ্ৰতিনিধিয়ে হওক, সকলোৱে ভাবে মোৰ অঞ্চলটো সম্পূৰ্ণৰূপে উন্নয়ন হওক, সকলো ফালে ভাল ঘৰ হওক, ভাল দোকান হওক, ভাল সমাজ ব্যৱস্থাখন ধুনীয়া হওক, মোৰ ইয়াত বানপানী সকলোৱে বিচাৰে। তাৰ মাজতে কিছুমান কথা থাকে। এতিয়া কথা হ'ল, দিব লাগে, সকলোকে দিব লাগে, সকলোকে তাৰ কিন্তু কোনো ক্ষেত্ৰত কিন্তু দিয়া নাযায়। সেইটোহে বহুত তাৎপৰ্য কথা। তাৰো বহুত ভিতৰুৱা কথা থাকে। কাৰোবাৰ বেংক একাউণ্ট নাথাকে, কাৰোবাৰ সেই সময়ত এপ্লাই কৰিব লাগিছিলে, ঘৰটো এপ্লাই নকৰিলে, বা সেই সময়ত যিগৰাকী ৱাৰ্ড মেম্বাৰ আছিলে, ৱাৰ্ড মেম্বাৰগৰাকীয়ে তেওঁৰ নামটো সন্নিৱিষ্ট নকৰিলে, বহু কিছুমান তেনেকুৱা জেমেলা থাকে।
এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, সেই অঞ্চলৰ যিকোনো মোৰ অঞ্চলৰ বা যিখিনি গুণী জ্ঞানী ব্যক্তি আছে সেইসকলে কিন্তু এই ক্ষেত্ৰত আগবাঢ়ি আহিলে নিশ্চয় অসমখন উন্নতি হ'ব। আমি ক'লে নহ'ব যে এইটো নাই দিয়া আমি নিগেটিভ চেঞ্চত যদি প্ৰত্যেকটো কথাই কৈ থাকোঁ, আমি প্ৰত্যেকটো কথাই কিন্তু ধনাত্মকভাৱে ভাবিব লাগিব। ধনাত্মকভাৱে যদি আমি এটা চিন্তা কৰোঁ, যদি পঞ্চায়ত প্ৰতিনিধিগৰাকীক যদি দেখাই দিয়া যায় যে আমি কিবা নিজৰ ব্যক্তিগত কাম এটা আমি গৈছোঁ যে বাইদেউ আমাৰ পঞ্চায়তৰ অন্তৰ্গত আমুক ৱাৰ্ডত এনেকুৱা এটা সমস্যা আছে, যদি পাৰে আপুনি এটা সমাধান কৰি দিব। সেই কথাটো আপুনি কৈ আহিলে আপোনাৰ সেই অঞ্চলত গম পালে, দৃষ্টিগোচৰ হ'ল। তাৰপিছত সেই ৱাৰ্ড মেম্বাৰগৰাকীক সুধিলে, তেন্তে আপুনি এজন বিধায়কৰ ওচৰলৈ গ'ল বিভিন্ন কামত, আপুনি কওক যে এনেকুৱা মোৰ সমষ্টিত এনেকুৱা হৈছে, আপুনি উত্থাপন কৰক। তেওঁলোকক ৰাখিছোঁ আমি কিয়? আমাৰ সমস্যা সমাধানৰ কাৰণে আমি গণতন্ত্ৰ হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকক আমি আমাৰ কামৰ কাৰণে আমি ৰাখিছোঁ। আমাৰ তেওঁলোকক দৃষ্টিগোচৰ আমি কৰাব লাগিব। তেওঁলোকে নিজে কৰাটো ভাল ডিপাৰ্টমেণ্টেলি, কিন্তু আমিওতো কৰাটো আমাৰতো ভাল এটা কৰ্তব্য আমাৰ আছে। এজন সৰ্বসাধাৰণ জনতাৰ হিচাপে এইখিনি আমাৰ কৰ্তব্য আছে, সৎ নাগৰিক হিচাপে। নকৰাটো বেয়া কথা, কৰিব লাগে। নিজে ইনিচিয়েটিভ লৈ কৰিলেতো খুব ভাল। যদি নকৰে, যদি তেনেকুৱা অঞ্চল যেনেকৈ আমি ভগৱান দাই সেইদিনাখন গৈ এটা ইনিচিয়েটিভ লৈ এটা হ'ল, বা ৰমেন দায়ো বহু ক্ষেত্ৰত, ভাস্কৰ দায়ো বহু ক্ষেত্ৰত, আমাৰ কলা ফুকনৰ বহুত ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কৰি আছে। কিন্তু সেই কথাখিনি যদি গভৰ্ণমেণ্ট বা চৰকাৰখনে যদি নিজাববীয়াকৈ আমি নকৰাৰ আগতে যদি কৰে, খুব ভাল। নিশ্চয় নিশ্চয়। এইখিনিতে সম্পূৰ্ণ আপোনাক ধন্যবাদ জনাব বুলি কথাখিনি জনাৰ বাবে, দৰ্শকে যিহেতু চাব। আৰু আপোনাৰ পৰা জানিব বিচাৰিলোঁ, অসমত যিটো এতিয়া পৰিৱেশ হৈছে, পেগাছাছ আহিছে, বিভিন্ন ধৰণৰ ড্ৰাগছ পুৰা অংশে পৰা ধৰি পেলাই গৰু চিণ্ডিকেট হৈছে, গৰু চুৰি হয়, মানে সাংঘাতিককৈ গৰু চুৰি হয়, পুলিচে ৰাতি কেৱল গৰুৱে ধৰি থাকে, গৰুৱে চুৰি থাকে। এইটো আপোনাক কি সমাজখন যে বিশৃংখল হৈ গৈছে, কি কৰিলে ভাল হ'ব? মানে এই ক্ষেত্ৰত মই ক'ব লাগিব, প্ৰত্যেকজন নাগৰিক সচেতন হ'ব লাগিব। এক নম্বৰ কথা, প্ৰথম এতিয়া ড্ৰাগছ যিটো হৈছে মোৰ ঘৰৰ কাষতে হৈছে বা মোৰ ঘৰৰ কাষতেই হৈছে, সেই কথাটো আমি গম পাই আছোঁ। গম পোৱাৰ লগে লগে কিন্তু আমি আৰক্ষী প্ৰশাসনক আমি জনোৱাটো উচিত। কিন্তু বহুতে ভয়তে নজনায়, মোক কিবা আক্ৰমণ কৰিব, কিবা হেৰি লাগিব, প্ৰুফ দিব লাগিব, সেই হিচাপে বহুতে কিন্তু বহুতে কয় কাৰণে আজি বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত কিন্তু এই কামখিনি হৈ আছে। খুব ভাল, খুব সুন্দৰ কাম কৰিছে, খুব ভাল। এতিয়া গৰু চিণ্ডিকেটৰ কথা ক'বলৈ কৈছোঁ, গৰু কথাটো এনেকুৱা ধৰণৰ হয় যে সেইখিনিও আমি আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে আমাৰ সহযোগ কৰা দৰকাৰ। আৰু তেতিয়াই যদি আমি সৰ্বসাধাৰণ নাগৰিক হিচাপে যদি আমি সকলোৱে আমি দেশখন ভাল কৰা, এটা ভুল ধাৰণা সদায়, এখন চৰকাৰে দেশখন ভাল কৰিব নোৱাৰে, চৰকাৰৰ লগত জনসাধাৰণে সহযোগ কৰিব লাগিব, তেতিয়াহে চৰকাৰখন সুন্দৰ সুঠাম হৈ উঠিব। সকলোৰ সহযোগিতাইহে এটা বস্তু কিন্তু সুন্দৰ হ'ব, মই ভাবোঁ। নিশ্চয়, মই সেইটোৱে কওঁ। হয়, এইখিনিতে আমাৰ অনুষ্ঠানৰ পৰাই চৰকাৰখনে যি কাম কৰি আছে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ ধন্যবাদ জনাইছোঁ। আৰু পৰাগ শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।